ইউনিয়নৰ দেশজোৰা আন্দোলন। কাৰণ আমাৰ দুখীয়া ৰন্ধন কৰ্মীয়ে আজি 9 মাহে দৰমহা পোৱা নাছিলোঁ। আমি আন্দোলন কৰিলে আমি পইচা পাওঁ। 2022 চনৰ মাত্ৰ 2 মাহৰ পইচা দিছে, তাকো আমাৰ 2000 টকা, 1500 টকা দিছিল, কেইদিনমান দিছিল। তাৰপিছত আমাক কি কৰিলে, আমি যেতিয়া আমি কোকৰাঝাৰত ধন্য দিলোঁ তেতিয়া আমাৰ 2500 টকা সোমাই দিলে। আৰু আমি গুৱাহাটী দিছপুৰত, লাষ্ট গেটত আৰু চচলত ইমান আন্দোলন কৰাৰ মাজতো আমাক মাত্ৰ 2022 চনত। কিন্তু আমাৰ এটা দুখৰ পৰিতাপৰ বিষয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি কওঁ যাতে তেখেতে আমাৰ দুখীয়া ৰন্ধন কৰ্মীখিনিক তেখেতে পাব লগা বকোৱা মাননিটো আদায় দিয়ে আৰু নিযুক্তি পত্ৰ দিয়াৰ ব্যৱস্থা কৰে আৰু সকলো ৰন্ধন কৰ্মীকে আমাৰ কাম কৰি খোৱা বাটটো ৰাখে, NGOক নিদিয়ে, তাৰ কাৰণে তেখেতক অনুৰোধ। আৰু এটা কথা আমাৰ বিৰাট দুখৰ পৰিতাপৰ বিষয়, ঘৰত বহা মহিলাই প্ৰত্যেক মাহৰ প্ৰথম সপ্তাহত 9 তাৰিখে 1000 টকাকৈ অৰুণোদয় বুলি সোমাই দিয়ে। কিন্তু আমাৰ 60 টকা ঘৰত ৰন্ধন কৰ্মীয়ে যিবিলাক আমি কষ্ট কৰি আছোঁ, জোঠা ধুই আছোঁ, বিৰাট দুখৰ পৰিতাপৰ বিষয়। কিছুমান ৰন্ধন কৰ্মীয়ে এনেকৈ ভাবে পেটৰ ভাত মুঠি নাপায়, এযোৰ কাপোৰ দিব নাপায়। এতিয়া আমাৰ চাওঁতে চাওঁতে আমাৰ দুৰ্গা পূজা আহি পালে। কিন্তু আমাক ইমান ধুনীয়া কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, তেখেতক মই হাতযোৰ কৰি কৈছোঁ তেখেতে যাতে আমাৰ পাব লগা বকোৱা মাননি অতিশীঘ্ৰে আদায় দিয়ে, তাৰ কাৰণে আমি বিনম্ৰ অনুৰোধ। আৰু সদৌ অসম মধ্যাহ্ন ভোজনৰ ফালৰ পৰা আমাৰ বাক্সা জিলা বুলি নহয়, অল অসম ভিত্তিক আজি দেশজোৰা ধৰ্মঘট পালন কৰিছোঁ। এই ধৰ্মঘট পালনটো আমাৰ ৰন্ধন কৰ্মীসকলৰ যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ মাননীয় শিক্ষাখণ্ড বিষয়াৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰক পত্ৰ দিবলৈ ওলাইছোঁ, যাতে আমাৰ এই স্মাৰক পত্ৰখন পেলাই নিদি আমাৰ এই দুখীয়া ৰন্ধন কৰ্মীৰ পেটৰ ভাত পোৱাৰ বাবে তেখেতে যাতে আমাক সহায় কৰে, তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ। ইনকলাব জিন্দাবাদ, কৰ্মচাৰী ইউনিয়ন জিন্দাবাদ।